সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ৰূপালীবন গোস্বামী বেজবৰুৱালৈ বিয়া নামৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিও আপোনালোকলৈ এটা খুব ধুনীয়া বিয়া নাম লৈ আহিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিলো। তেতিয়াহ'লে আহকচোন আজিৰ বিয়া নামটো শুনো। দুৱাৰ ধৰি মায়ে দিব লোকৰ ঘৰলৈ, গোত্ৰ ছিঙি দেউতাই দিব চিৰদিনলৈ। কিয় দেউতা বিয়া দিলা লোকৰ ঘৰলৈ, কেনেকৈ থাকিম মই দেউতা লোকৰ ঘৰত গৈ। তুলিছিলা দেউতা তুমি কোলাত তুলি লৈ, তোমালোকক এৰি দেউতা থাকিম কেনেকৈ। সন্ধিয়াৰ আকাশত ৰান্ধনি বেলি, বাইদেৱে কান্দিছে ৰুমতে বহি। কেনেকৈ যাম মই মা দেউতাক এৰি, কেনেকৈ চলাম মই লোকৰ ঘৰখনি। ঘৰৰ সকলো কাম কেনেকৈ কৰিম, মা দেউতাক এৰি মই কেনেকৈ থাকিম। যাবই যে লাগিব জন্ম ঘৰ এৰি, হ'বগৈ লাগিব আনৰ বোৱাৰী। কৰিব লাগিব সকলো কাম, ৰাখিব লাগিব মা দেউতাৰ নাম। ৰাতি নপুৱাওঁতেই উঠিবা শুই, বাহি বন কৰি লৈ ধৰিবা জুই। গা ধুই আহিয়ে শিৰত ফুট ল'বা, ভগৱানৰ নাম স্মৰণ কৰিবা। ফুট সেন্দুৰ লৈ হ'লে গোসাঁই ঘৰ যাবা, ধূপ চাকি জ্বলাই লৈ স্তুতি কৰিবা। তাৰ পিছত বাইদেউ ঐ পাকঘৰ সোমাবা, সকলোৰে খোৱা যোগাৰ কৰিবা। জুই ধৰি পেলাই চাহৰ ডেক তুলি, শাহুক গৈ জগাবা মা উঠক বুলি। তেতিয়া শাহুৱে তোমাক ভাল পাব, বোৱাৰী হিচাপে আদৰি ল'ব। খোজ দিবা গহীনকৈ, কথা ক'বা লাহেকৈ, নিয়ম নীতি ৰাখিবা, সৰু ডাঙৰ মানিবা। শহুৰ শাহুৰ মানিবা, স্বামী ভক্তি কৰিবা। সকলোৰে লগত মিলি জুলি থাকিবা, মিলি জুলি থাকিলেহে বিপদৰ সময়ত সকলোকে পাবা তুমি তোমাৰ ওচৰত। প্ৰহ্লাদে 5 বছৰত
ভাবিছিলে ঈশ্বৰক অন্তৰ্যামী ভগৱানে ৰখাইছিলে বিপদত বিপদ বাৰণ প্ৰভু ৰক্ষা কৰি যাব তোমাৰ জীৱনতো। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে এটা লাইক কৰি থৈ যাবলৈ নেপাহৰিব আৰু মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন নতুন বিয়ানামৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনি থাকিম। নতুন নতুন বিয়ানাম শুনি থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আকৌ এটা নতুন বিয়ানামৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।